নমস্কাৰ। এই যোৱাকালি গুৱাহাটীত হোৱা নাটকখন বহুতে চাম বুলি ক'লা, সেইকাৰণে নাটকখনৰ কিছু অংশ এয়া ভিডিঅ' আকাৰে আপোনালোকলৈকে আগবঢ়ালোঁ। জগন্নাথৰ কি অৱস্থা হয় তাকে আপুনি চাওক। ৰঙা ঘৰৰ ভাত খোৱাম জগন্নাথক। আমাৰ নাৰী সংগঠন থাকোঁতে জগন্নাথক এনে ৰেহাই যাবা দি ময়ো তেতিয়াহ'লে নিউজ চেনেলবিলাকক খবৰ দি এই জগন্নাথক টকা ধান্দা কৰিব লাগে। আমাৰ দুদিনমান এনজয় হ'ব আৰু জগন্নাথৰ মুক্তিবিলাক বৰবাদ হৈ যাব। মই তোমাক একো বেয়া ব্যৱহাৰ কৰা নাই। খঙতে সঁচা কথা মানুহে কৈছিলোঁ। মই জানো তোমাৰ মা নহয়। মাৰে তোমাক ফোন কৰিলে তুমি জানো মাৰে ক'বা তুমি সৰুতে দুষ্ট কৰিলে মাৰে তোমাক চৰ্চা কৰা নাছিল। তেতিয়া তুমি বেছি ভয় কি কৈছিলা? মইতো তোমাক হাত দিয়া নাই। জগাটো মই বেয়া পাইছোঁ। বোৱাৰী তুমি মোক তোমাৰ মা বুলি ক্ষমা কৰিব নোৱাৰা। এইবাৰ ওলাই চাই এইবাৰ মই অভিযোগ যাবলৈ উভতি অহা নাই। আৰু আপুনি এইবাৰ যদি আপুনি নোৱাৰে মই এইটো ৰেজিষ্টাৰ কৰিব বাধ্য কৰাম। মই পৰৱিক লগ কৰিব অহা নাই, মই আপোনাক লগ কৰিব আহিছোঁ। তাৰমানে শৰ্মা চাওক শৰ্মা আপুনি এজন খুব ভাল মানুহ মানে কি আপুনি আমাৰ কলেজৰ এটা নাম জ্বলা প্ৰফেচাৰ। আপুনি আপোনাৰ সন্তান নোহোৱাৰ কাৰণে পিৰিটো একে মাত্ৰ কৰাটো ভাল কথা এটা হোৱা নাই। তাৰমানে কি আমাৰ নাৰীসকলে গম পালি কথাটো অলপ বেয়া হয় দিয়কচোন। তেওঁলোকে কলেজত যাই ধৰ্ণা চৰ্ণা মানে কৰিব পাৰে। কি কথা কৈছে নিউজত সেইটোতো হয় শৰ্মা। তাৰমানে কি জানে না শৰ্মা, আমি গাঁৱৰ পৰা আহিব পাৰোঁ সেই বুলি এমানো বেলকম নহয়। মানে কি আপুনি আমাক বেলকম বুলি নাভাবো। মই আপুনি কি শৰ্মা তাৰমানে কি জানে শৰ্মা মই তাক এইবিলাক কথা বুজাই পাগল হৈ গৈছোঁ। তই কন্দা কথা কৈছ বন্ধু, বুকুত শিল বান্ধি আছো। তই কন্দা কথা কৈছ কোনোবি নজনাকে। তেতিয়া মই দেউতাক খবৰ ল'বলৈ যাওঁ, মোৰ এনেকুৱা লাগে মই কেতিয়াবা আৰু মইতো কথা দিছো বন্ধু, সঁচাকে কেতিয়াবা মৰি থাকিম। সঁচাকে মৰি থাকিব সঁচাকে মৰি থাকিম। এগৰাকী গাহৰ ছোৱালীক এৰাতি মাত্ৰ মোৰ লগত শুবলৈ দিয়া, তাৰে মই পিছত খবৰ ল'বা মনপুংখ হয়নে নহয় প্ৰমাণ পাই যাবা। তুমি মোক অপবাদ দি ঘৰলৈ গাভৰু ছোৱালী মই ভাবুকি দিছা। অপবাদো দিয়া নাই, ভাবুকিও দিয়া নাই, যিটো সঁচা মই সেইটো কৈছো।
আহি আহি নাটকখন শেষে হ'লা। এইখন নাটকৰ নাম আছিল চক্ৰবধ। নাটকখন লিখছি আকৌ আমাৰ বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীদেৱে। নাটকখন চাই কেনে পালা এতিয়া সকলোৱে অকণমান জনাই দিলে ভাল লাগিব। আৰু আগলৈকেও আমাৰ এনেকুৱা ভিডিঅ' আপোনালোকে চাই থাকিব লাগিলে আমাক লাইক কৰিব, কমেণ্ট কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।